এখন বিদ্যালয়ক লৈ ৰাইজৰ তথা একাংশ দল সংগঠনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিক্ষকসকলৰ এক আজব কাণ্ড। হয়, আপোনালোকে বহু নিউজ চেনেলত বহুত বিদ্যালয়ৰ নিউজ চাইছে, কিন্তু আজি আমাৰ নিউজ 13 নৰ্থ ইষ্ট অসমৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এক হৃদয় চুই যোৱা ঘটনা। শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত প্ৰত্যেক দিনাই সময়মতে উপস্থিত নোহোৱাত কণ কণ ছাত্ৰ ছাত্ৰীৰ ৰুমৰ ভিতৰত থৈ দৰ্জা মাৰি তলা বন্ধ কৰি ৰাখিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে। ক'ত এই হৃদয় চুই যোৱা ঘটনা সংঘটিত হ'ল, চাওঁ আহক আমাৰ নিউজ 13 নৰ্থ ইষ্ট অসমৰ এক বিশেষ প্ৰতিবেদনত। দৰং জিলা দলগাঁও শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত হকজানী প্ৰাথমিক বিদ্যালয়ত যোৱা কিছুদিন ধৰি শিক্ষক শিক্ষয়িত্ৰী সময়মতে বিদ্যালয়ত উপস্থিত নোহোৱাত আজি বিদ্যালয়খনত ৰাইজে উপস্থিত হৈ দেখে শিক্ষকসকল উপস্থিত নাই এই কথা, আৰু ৰুমৰ ভিতৰত কণ কণ ছাত্ৰ ছাত্ৰী ৰাখি তলা বন্ধ কৰা অৱস্থাত দেখি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হয় যে কিয় ৰুমৰ ভিতৰত কণ কণ ছাত্ৰ ছাত্ৰীক থৈ দৰ্জা মাৰি তলা বন্ধ কৰি আবদ্ধ কৰি থয় কণ কণ ছাত্ৰ ছাত্ৰীক। ইয়াৰ ৰহস্য কি? উচিত তদন্ত হ'বনে? ইয়াক লৈ ৰাইজৰ তথা একাংশ দল সংগঠনৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়, আৰু ৰাইজে দাবী উত্থাপন কৰে জাতি মাতি ভেটিৰ চৰকাৰ শিক্ষামন্ত্ৰী মহোদয়ক কি ব্যৱস্থা গ্ৰহণ কৰে এনে প্ৰধান শিক্ষকৰ ওপৰত। সেয়া হ'ব লক্ষণীয় বিষয়। আপোনালোকে চাইছে যে ৰুমৰ ভিতৰত কণ কণ ল'ৰা ছোৱালী অথবা ছাত্ৰ ছাত্ৰীবিলাক সোমাই থৈ বাহিৰত শিক্ষকে তালা মাৰি থৈছে। এইটো কি শিক্ষকৰ কাণ্ড নেকি? এইটো কি স্কুলৰ নিয়ম নেকি? এইটো কি স্কুলৰ নিয়ম কানুন নেকি? নিয়ম আছে নেকি? এনেকুৱা নিয়ম আছে নেকি যে ভিতৰত ছাত্ৰক থৈ বাহিৰত তালা মাৰিব? এইটো কোনো নিয়মৰ কথা হ'ল নেকি? যদিও ছাৰ নাই, ছাৰটো স্কুলত নাহে, যদিও দুই এটা আহে, গতিকে এই ধৰণৰ কাণ্ড আমি সদায় দেখা পাওঁ। কাৰণটো কি? ইয়াৰ উচিত তদন্ত হ'ব লাগে। আমাৰ এই সমূহ ৰাইজে আজি ওলাই আহিছে, যদি নহয় ইয়াৰ বিৰুদ্ধে আমাৰ ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিব। দলগাঁৱৰ পৰা শফিকুল ইছলাম ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।